হেল্ল' ক'ত আছনো মই টাউনত আছোঁ তই মোৰ গাটো বেয়া আৰু ৰুমতে শুই আছোঁ কি হ'ল আকৌ তোৰ গা বেয়া হ'বলৈ শুন না কিবা এটা খাবলৈ লৈ আহিবি নেকি লৈ যাম দে কি খাবি লৈ আৰু কিবা এটা তই আজি অফিচ নাই যোৱা নেকি নাই যোৱা গাটো বেয়া বুলি ক'লে শুনা নাপাওঁ নেকি কি হৈছে বুলি সুধিলে ক'লেহে হে দৰৱ লৈ যাব পাৰিলোহেঁতেন হেই ছোৱালী মানুহৰ প্ৰব্লেম তোক ক'ব নোৱাৰো লাজ লাগে মোৰ তয়ো এজনী আৰু দেই সেইটো চা এটা ভগৱানে দিয়া অনুদান আৰু তাতে লাজ কৰিবলৈনো কি আছে বাৰু হ'ব দে লৈ যাম বাৰু তই ওলাই আহিবি আগফালে মই গৈ দি থৈ আহিম এইটো ল থেংক ইউ তই খাই ল'বি মই যাওঁ বাইকখনো থৈ আহিলোঁ নহয় আধা বাটতে তেল শেষ হৈ থাকিলে ঘূৰি ফুৰোঁতে ঘূৰি আছিল চাগে ছোৱালীবোৰৰ লগত সেইকাৰণে বাইকৰ তেলেই শেষ হৈ থাকিল মোৰ কাম নাই আৰু ছোৱালীবোৰ লগ কৰি থাকিবলৈ এতিয়া যা সন্ধিয়া হ'ল কাইলৈ ওলাবিচোন ফুৰি আহিমগে ৰিয়াও যাব হ'ব বোলে দে যা তই খাই বৈ অলপ ৰেষ্ট ল'বি গৰম পানী খাবি আকৌ বাই বাই ঐ শুন না মই ইয়াতে ল'ৰা এটাৰ লগত চিনাকি হৈছোঁ কাইলৈতো আমাৰ ডিউটি নাই বল ফুৰি আহোঁগে ডিউটি নাই যদি যাব পাৰি মই তাক সুধিব লাগিব অচিনাকি ল'ৰা এটাৰ লগত এনেকৈ যাওঁ জানো একো নহয় সি ল'ৰাটো তেনেকুৱা নহয় মই তাৰ লগত কথা পাতিছোঁ নহয় নাজানো তইহে জানো চাহাতি গম পালে কথাটো বেয়া হ'ব গম নাপায় 2-3 বছৰ ইয়াতে থাকিম সেই বুলি নুফুৰাকৈ থাকিম নেকি সেইবোৰ বাৰু ঠিকে আছে সি যদি গম পায় তোক জানো এনেকৈ ল'ৰা লগত ঘূৰিবলৈ দিব সি মোৰ লগৰহে হয় বয়ফ্ৰেণ্ড বনাই নলওঁ নহয় মই আকৌ গম নোপোৱাকৈ যাব লাগিব গম পালে এনেই কাজিয়া হ'ব ৰচোন ইমান দেৰি হৈছে ক'ত পাইছে ফোন এটা কৰোঁ পাইছহি নাই বাৰু ইমান টাইম লাগেনে তোৰ ঠিক আছে হ'ব আহি আছে বিকাশ ক'লৈ যাবিনো জানো এটা কাম কৰ ভাল হোটেল এখনলৈকে বল বহুত দিন ফাষ্ট ফুড খোৱা নাই হ'ব তই য'ত মন কৰিছ তালৈকে যাম বৰ ওচৰলৈ নাযাওঁ অলপ দূৰণলৈ ব'লা নে কি কোৱা চুমি তোক এই লগত চিনাকি কৰাই দিয়াই নাই নহয় এই নাম ৰীমা নমস্কাৰ নমস্কাৰ তোমাৰ ঘৰ ক'ত মৰিগাঁও চুমি লগতে থাকা আমি হাই ছেকেণ্ডেৰীৰ পৰা একেলগে পঢ়া এতিয়া জবো একেলগে কৰোঁ তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত দেউতা মা ভাইটি মই চিনাকি এতিয়া হ'লি নহয় এতিয়া কিবা এটা খাবলৈ অৰ্ডাৰ দিওঁ তইহে জান কি খাওঁ অৰ্ডাৰ দে তোমালোকৰ চিনাকি হোৱা কিমান দিন হ'ল চিনাকি হোৱা দিন হ'ল বাৰু অলপ লগ আজিহে পাইছোঁ দাদা এফালে আহিবচোন ঐ চুমি ল'ৰাকেইটাক বিশ্বাস কৰিব পাৰি সিহঁত ইমানো বেয়া নহয় ঠিকেই কৈছ বিকাশ ল'ৰাটো অলপ ধেমালি কৰি থাকিব পাৰে কিন্তু ল'ৰাটো বেয়া নহয় তোক এনেই কৈছোঁহে তোৰতো বয়ফ্ৰেণ্ড আছে কিন্তু তাৰ লগত তোক ধুনীয়া মিলে সেইটো হয় কিন্তু কি জান ভাল লগা আৰু ভাল পোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু মোৰ মনে কয় তাৰ কোনোবা আছে বুজিছ থাকিব পাৰে গম নাপাওঁ বাৰু শুন না কেতিয়াবা আমাৰ ডিউটি সোনকালে ছুটি হ'লে আমি 4টাই ফুৰিবলৈ যাম দে চুমিয়ে ফোনটো অকণমান থ ফুৰিবলৈ আহিছ নে ফোনত কথা পাতিবলৈ আহিছ ৰ'বা হা মই তোমাক ৰুম গৈ ফোন কৰি আছোঁ তৌ বৰ বকি থাকো দে ফোনটো লাগি থাকিলে কথা পাতিবলৈ যদি থাকে ফুৰিবলৈ নাহিলেই হ'ল দেখোন সুমিতে ফটো এখন মাৰি দিবি
অথনি এতিয়া চিনাকি কৰি দিম বুলি ক'লি আৰু এতিয়ালৈকে চিনাকি কৰি দিয়া নাই ৰচোন কৈ দিম নহয় আজি লগ পাইছোহে পটককৈ ক'ব পাৰি নেকি কওঁ বুলি ক'লে লৈ দিম নহয় এই বলচোন ঐ চুমি তহঁতক চিনাকি কৰাই দিয়া নাই নহয় এইটো সৌৰভ মোৰ লগৰ আৰু এই ৰীমা বাৰু তোমালোকৰ ঘৰ কোন জেগাত মোৰ ঘৰ মৰিগাঁও তই তোৰ গিয়ৰ ঘৰ পৰিচয়টো দিয়া হ'লে ভাল আছিলে গুৱাহাটীত নহয় নহয় হ'ব নেকি উস্তাদি তোক তেনেকৈ নকৈ কেনেকৈ ক'ব লাগে হা ৰুমত উঠোৱা পাছৰ পৰা দেখোন অকল ফোনটোতে লাগি থাকিলি বাটত বাৰু কিবা এটা কথা পাতিব পাৰিলোনে সৌৰভদা ফটোখন মাৰি দিব আহক না আপুনি মোক আপুনি বুলি ক'ব নালাগে দিয়া তুমি বুলি ক'লে হ'ল সমানে হ'ম চাগে দিয়া মই মাৰি দিছোঁ মোৰ ফোনটো ইমান ভাল নাহে নহয় এই হ'ব দিয়া মোৰটোতে মাৰি দিম হা এহেঁতৰ আগত এনেকৈ কথাবোৰ কোৱাৰ কাৰণে তই বেয়া পাই আছ নি আকৌ বেয়া পাই লাভ নাই তোক নক'লেও নহয় ৰাতি 9টা বজাৰ পিছত তোক ফোন কৰিলে ৱেইটিং পাওঁৱেই কেতিয়াবা দৰকাৰত ফোন কৰিলেও ফোনটো নাপাওঁ আৰু এতিয়া উঠোঁতেই ফোনত ৱেইটিং লাগিয়ে গ'লি ভুৰ ভুৰাই থাকিব নালাগে খাবলৈ কিবা এটা কিনি আনিলি তুই এনেই মোৰটো গৰম নেকি ইয়াত আহিছ জেগা চাবলৈ জেগা চা ঘূৰি যাওঁতে এনেই হোটেলত সোমাই কিবা এটা খামেই দেখোন সুখী নহয় তই সেইটো কাৰণে ভাল নালাগে তোৰ এনেও মোক ভাল নালাগে বেলেগকহে ভাল লাগে ভাল লাগিলেও যে একো লাভ নাই সেইটো ধুনীয়াকৈ জানো অকল স্বাৰ্থ একো নাই তেনেকৈ নকবি ভাল লাগে সেইটো সঁচা কিন্তু তই যে বেলেগৰ সেইটো জানো বাৰু হে হ'ব থ পাগল বল ফটো দুখন মাৰি দে দেখা নাই তাইক মাৰি দিছে হ'ব দে মোবাইল দে মোবাইল তোৰটোত মাৰি দে চোৱাচোন চাওঁ তুমি সুমিতকৈ ধুনীয়া মাৰিছা থেংক ইউ বাৰু তুমি ইয়াতে থাকা নাই অঁ আমি দুজনী ইয়াতে থাকোঁ কিবা কৰি আছা নে এনে পঢ়িবলৈ আহিছা পঢ়া সামৰিলোঁ এই সৰু সুৰাকৈ কিবা কোম্পানীত সোমাই আছোঁ ঠিকেই আছে ঐ ৰীমা চুমিক ফটো কেইখনমান মাৰি দিয়াচোন মই ইমান ভালকৈ মাৰিব নাজানো যেনে তেনে চিনাকি হ'লো এতিয়া ফোন নাম্বাৰটো বিচাৰি দে ই ৰচোন পটককৈ কৈ দিব নোৱাৰো নহয় মই চুমিক কৈ চাম বাৰু তাই লৈ দিব তই কি বুলি আনিছিলি কৈ আহিছিলোঁ এতিয়া পটককৈ কেনেকৈ কৈ দিয় বাৰু কি বুলি ভাবিব কচোন বাৰু নিজে চালা চেনি খাই আছ আৰু নাই খোৱা এজনী বয়ফ্ৰেণ্ড আছে ফোন নাম্বাৰটো আজি উলিয়াই দিবি লৈ দিম নহয় এতিয়া গৈ পেলাই হোটেলত কিবা খাম নহয় তেতিয়া কবি নহ'লে তই মই ক'ব পৰা হ'লে তোক কালাক কৈ থাকোঁ নেকি যিমানখিনি পাওঁ লাজে লাজে ক'লোঁ সেইকণ কওঁতে পকৰ ফাটি গৈছে হ'ব যাওঁ আছোন এতিয়া সিহঁতৰ ওচৰলৈ কি বুলি ভাবিব ইমান দূৰত আছো যাওঁ এতিয়া ব'ল এই হ'ব বহুত ফটো মাৰিলি যাওঁ ব'ল হৈছে অকণমান খাবলৈ কিবা অৰ্ডাৰ দে অকল মোবাইলতে লাগি নাথাক তহঁতে কিবা খাবলৈ অৰ্ডাৰ দে আকৌ চাচোন কি আছে কি খাবি তই কি খাবা নাই তোমালোকে যি খোৱা তাকে খাম চাওঁ ফ্ৰেঞ্চ ফ্ৰাইজ এটা দি দিওঁ ফ্ৰাইড ৰাইচ দি দিওঁ হ'বনে 4জনে ভাগ কৰি খাম হ'ব আৰু কফি দি দিয়া এইফালে কি হ'লনো পটককৈ উঠাই লৈ আহিলি আৰে তোক সেইটো ক'বলৈ নাই মতা তাতে কি হ'লনো ইমানখিনি যে অৰ্ডাৰ দিলি তোৰ লগত পইচা আছে মোৰ লগত 1 টকাও নাই মা বা 20 টকা খুজি চিখৰ খাই আহিছোঁ আছে মোৰ ওচৰত গুগল পে'ত পইচা লৈ আহিছোঁ চব মানুহে চাই আছে একো নাই কি কথা আছিলে মোৰ যে তোৰ ওপৰত কিন্তু বৰ বেয়াকৈ চুট্টা উঠি আছে গম পাইছনে অথনি পৰা এনেই তেল মাৰি দেখিলোঁ সেইজনী তাই বয়ফ্ৰেণ্ড আছে মোবাইলটো এনি টাইম কাণতে লাগি আছে দেখা নাই আৰু মোবাইলটো চেক কৰি দেখিলোঁ ফটো ল'ৰা লগত আৰু তই কি কৈছিলি পঠাই দিম ৰচোন বকি নাথাক মইহে ভাবিছিলোঁ বয়ফ্ৰেণ্ড নাই বুলি সেইকাৰণে তোক ক'লোঁ আৰু আহিলিয়ে যেনিবা চিনাকি হ'লি একো আপত্তি নাই নহয় আৰু আজিকালি দিনত ছোৱালী বয়ফ্ৰেণ্ড থাকিবই গম পাইছ নাই তই কচোন তই যেনিবা ফুটবল খেল এখন খেলিবলৈ গ'লি
গল কি নথকা পোষ্টত জানো গল দি ভাল লাগিব অকণমান কষ্ট কৰিবই লাগিব হৈ যাব আৰু তোলে অকণমান ইনপ্ৰেছ হৈছে মই কথাবোৰত গম পাইছোঁ নহয় তই ইমান চিন্তা নকৰিবি পতি যাব তথাপিতো এইবোৰ বাদ দে ৰাতিলৈ তই মোক নাম্বাৰটো লৈ দিবি সঁচা কথা কৈ দিলে হয় যেটো আধা ঘণ্টা লেট হ'ব ওলাই পেলাই ৰৈ থাকিব পালে বিৰাট খং উঠে এই টাউনৰ পৰা আহি গা চা ধুই তেল ভৰাই আহোঁতে অকণমান দেৰি হ'ল আৰু আধা ঘণ্টা ওপৰ ৰখাই দিলি মোক এতিয়া যাবলৈ মন যোৱা নাই মোৰ এই আহো এইবোৰ অভিমান গিৰৰ লগত কৰি থাকিবি বেলেগ জেগা বিচাৰি নাপালি কেলে এই নদীখন আৰু দলংখন দেখাবলৈ মোক লৈ আহিছ আমাৰ ইয়াত ভাল ভাল জেগা নাই তোক কিমান ক'ব লাগে আৰু মই ইমান চিনিও নাপাওঁ নহয় এনে ক'বলৈ আহিছ তই মোকনো ক'ত ফুৰাবি ঘৈণীয়েকহে ফুৰাবি হ'ব এতিয়া বকি নাথাকচোন যেনেকৈ হ'লেওতো আনিছোঁ জেগা এডোখৰলৈ ঘৈণীয়েক ফুৰাবি তোৰ নিচিনাকৈ মই থৈ দিয়া নাই বেলেগ ক'বলৈ যাওঁ ব'ল ইয়াত মোৰ ভাল লগা নাই য'ত ফুল চুল আছে ফটো উঠিব পাৰি তোৰ ওপৰত মোৰ সেইকাৰণে খং উঠে তোৰ কোনো কথাই ঠিক নাই ৰুমৰ পৰা ওলাওঁতে ক'লি য'ত নিয় নে তোৰ কথা আৰু এতিয়া ইয়াত আহি পেলাই কৈছ ফুল থকা জেগালৈ যাওঁ ফটো উঠিবলৈ মন আছে আও তই যে মোক এনেকৈ বকিছ নিবিনে নিনিয় এতিয়া লৈ যাম বাৰু খালি মই ইমান ভালকৈ ওচৰত জেগাবোৰ চিনি নাপাওঁ তই নেটত চাই ল য'লে মন যায় তলৈকে লৈ যাম হ'ব এতিয়া ব'ল ব'ল মাইকীবোৰ লৈ লৈ ঘূৰি নুফুৰো নহয় বেলেগ ল'ৰাৰ আগতে জেগাবোৰ চিনি পাবলৈ আঙুঠি এটা বনাব দিছিলোঁ জাননে আজিলৈকে দিয়াই নাই বাৰ বিয়াও পালেহি ৰচোন সি ফোন কৰিছে হেল্ল' অঁ অফিচ গ'লা কিয় আকৌ বেমাৰ হ'ব তোমাক সদায় কওঁ যে কিবা এটা খাই যাবা ৰুমত কিন্তু নাই তুমি মোৰ কথা নুশুনাই তুমি নিজৰ মতে কাম কৰা তুমি যোৱাচোন বাহিৰত যোৱা কিবা এটা খাই লোৱা নহ'লে অৰ্ডাৰ দি লোৱা আৰে কিয় কি হৈছে তোমাৰ মই কৈছোঁ নহয় খাই ল'বলৈ খাই লোৱা কি হ'ল ৰাস্তাত কেনেকৈ সেইকাৰণে কওঁ মই হেলমেট পিন্ধি যাবা এতিয়া চাগে তোমাৰ চকু টকু ৰঙা পৰি আছে মোৰ কথা নুশুনাই ক'ত শুনা তুমি মোৰ কথা আজিৰ পৰা হেলমেট পিন্ধি যাবা মলম লগাইছানে কিয় ৰুমলৈ গুচি আহা নালাগে আজি অফিচত কাম কৰিবলৈ দুখ পাইছা ন তুমি এতিয়ালৈকে একো খোৱাও নাই গুচি আহা নালাগে কাম কৰিবলৈ ঠিক আছে দিয়া বাই বাই কি এদিনৰ কাৰণে আহিলে তোমাৰ লগত ফুৰিম নে ভালকে কথা পাতিবলৈ পাম 3 দিনৰ ছুটীলৈ অহা না তোমাৰ লগত ভালকে ফুৰিম জানানে এজন লগত আহিবলৈ এইকাৰণে বেয়া এনি টাইম ফোনটোতে লাগি থাকে তাকেহে ক'লেও আকৌ অকণমানতে বেয়া পায় নহয় সোনকালে আহিবা দেই মই এতিয়া ৰিয়া আৰু বিকাশৰ লগত অকণমান ওলাই আহিছোঁ মই ৰুমত গৈ ফোন কৰিম টেক কেয়াৰ বাই বাই তই ওলাই আহিলে অলপ ফোনটো থবিচোন
তাইনো ফোন থ'বনে আৰু মৰিলেও চাগে লগতে লৈ যাব ফোনটো তাকে তুমিও তাক ক'বাচোন বিয়াখন পাতি ল'বলৈ এনি টাইম ফোনটোতে লাগি থাকে আৰে সি ডিউটিৰ পৰা সময় নাপায় আৰু যিকণ সময় পায় সেইকণ সময় যদি মই তাক টাইমেই নিদিওঁ সি বেয়া নাপাব নেকি তাৰ লগতে কথা পাতি পাতি ৰুমত সোমাই নাথাকক কেলে ফুৰিবলৈ ভূতটো এৰি নিদিওঁ হ'ব বেছি কথা ক চাই ল'বি তোৰ গিয়েৰৰ নিচিনা কম কথা কোৱা এটা কিনো অনবৰতে গিৰে গিৰে কৈ থাক বিয়া হৈছোঁ নেকি মই হ'ব তহঁতৰ মুখকেইখন বন্ধ কৰচোন অলপমান ই এনেকুৱাই ছোৱালী মানুহৰ নিচিনা মুখখন লাওপাত কচুপাত হ'ব এতিয়া তেনেকৈ নকয়নো কি কবি তই ঐ এফালে তোৰ বয়ফ্ৰেণ্ড আছে মই মানিছোঁ তইও জান মোৰ যে তোক ভাল লাগে সঁচাকৈ বেলেগৰ বুলি জানিও কিবা এটা ভাল লাগে হ'ব থ গৰু তোৰ যে গাৰ্লফ্ৰেণ্ড আছে মই জানো কিন্তু তই লুকুৱাই থ আছিলেহে আগত এতিয়া নাই নহ'লে জানো তোক চাবলৈ আহিব পাৰোঁ বা তই কি মোক চাবলৈ আহ তোৰে যোন যেন মুখনি দিনটোত এবাৰ নাচালে ভালেই নালাগে বা তোৰে চেনি চেনি ডাইলগত বেলেগৰ ওচৰত মাৰি থাকিবি মোৰ ওচৰত নহয় এনেকৈ চেনি দি দি চাবিচোন এদিন হে ডিউটি আজি অলপমান দেৰিকৈ ছুটি হ'ব ঐ তই যে অকলশৰে আঁতৰি গলি এই কেলা তোৰ যদি এই ফোনটোতে লাগি থাকিবলৈ আছে লগ কৰিবলৈনো কেলৈ মাতিছিলি মোৰ কাম আছে নহয় কাম এৰি থৈ পেলাই আহিছোঁ কিবা দৰকাৰী কথা আছে যদি ক সদায় সদায় এইবোৰ ভাল লাগি নাথাকে নহয় শুন না তই মোক কাইলৈ ডাঙৰ হেল্প এটা কৰিব লাগিব আৰু মই জানো তই পাৰিবি কৰিব পৰা কাম হ'লে এনেও কৰিম ক কৰিব পৰাই কাম আৰু কৰিব লাগিব তই নকৰিলে আৰু মোৰ বেলেগ কোনো নাই আৰে কি কাম আগতীয়াকৈ সেইটোতো কৈ ল পাৰিলে এনেও কৈ দিম কৈছোঁ নহয় তোৰ এই খংটো অলপ কমা মোৰহে আজি 3 দিন ধৰি খং উঠি আছে তোৰ 3 দিন ধৰি খং উঠি আছে মই কি কৰিব লাগে মুঠতে কাইলৈ তই মোক সহায়টো কৰি দে কৰি দিম বুলি কৈ আছো নে নাই ক মই কাইলৈ মন্দিৰলৈ যাম ৰিয়া নাযায় আৰু তইও কাকো লগত লৈ নলবি তই আৰু মই যাম এনেও দেখোন যেতিয়া তেতিয়া ফুৰিবলৈ গৈয়ে থাকোঁ সেইটো আকৌ সহায় কৰিবলগীয়া কথা হ'লনে হ'ব দে যাম ওলাবি সদায় ফুৰিবলৈ যোৱাৰ দৰে নহয় কাইলৈ অলপ বেলেগ বেলেগ মানে মোৰ বহুত মনৰ কথা ক'বলৈ আছে তোক মনৰ কথাবোৰচোন ফোনতো ক'ব পাৰ নহ'লে ইয়াতো ক'ব পাৰ আকৌ কাইলৈ মন্দিৰত গৈ মনৰ কথা কবি মই একো বুজি পোৱা নাই তোক কাইলৈ সকলোবোৰ কথা খুলি ক'ম যদি যাওঁ যাম বুলি ক আৰু নগ'লে নাযাওঁ বুলি ক নাজানো আৰু দেই হ'ব দে যাম ওলাবি এতিয়া যাওঁ ব'ল মোৰ দেৰি হৈছে ব'ল ব'ল